হেল্ল' এভৰিৱান, আপোনালোক সকলোকে মোৰ চেনেললৈ স্বাগতম জনাইছোঁ। আশা কৰিছোঁ আপোনালোক সকলো ভালে আছে। তেনেহ'লে ব'লক আপোনালোককো লৈ যাওঁ দিচাং মুখৰ সেই ভাল লগা আবেলিটোলৈ। শিৱসাগৰ টাউনৰ পৰা প্ৰায় 14 কিলোমিটাৰ আঁতৰতে থকা দিচাংমুখ মোৰ এখন অতিকৈ প্ৰিয় ঠাই। বা, ভণ্টি, দাদা, বৌ আৰু ফ্ৰেণ্ডৰ সৈতে কটোৱা সেই দিনটো মোৰ এটা প্ৰিয় দিন হৈয়ে ৰ'ব। চাৰিওফালে নীলা পানী আৰু বগা বালিচৰৰ মাজত বিচাৰি পোৱা সুখবোৰ সঁচাকৈ বৰ অতুলনীয়। সকলোৰে লগত কৰা হাঁহি ধেমালিবোৰ আৰু সকলোৱে মিলি বনোৱা ভাত সাজৰ তৃপ্তি যেন শব্দৰে প্ৰকাশ কৰিব নোৱাৰি। যান্ত্ৰিকতাৰে মেৰ খাই থকা কণমানি কেইজনীও বালিচৰৰ মাজত যেন সুখবোৰ বিচাৰি পাইছিল। খোৱা বোৱা কৰি আজৰি হোৱাৰ পিছতে বেলি ডুব যাবই হ'ল আৰু তাৰ পিছৰ সময়কণ এক বুজাব নোৱাৰা অনুভৱ। এটা ডাঙৰ ঘটনা হ'ল জানেনে? তাত গৈ মই প্ৰেমত পৰিলোঁ। প্ৰেমত মই প্ৰকৃতিৰ প্ৰেমত পৰিলোঁ। দিচাংমুখৰ সেই বিৰন্দীয়া সৌন্দৰ্যৰ প্ৰেমত পৰিলোঁ। সঁচাই এক বুজাব নোৱাৰা অনুভৱ। এদিন আপুনিও গৈ চাবচোন, আপোনাৰ হৃদয়ো পাব, মই প্ৰেমত পৰিলোঁ দিচাংমুখৰ প্ৰেমত।